ইছলামিক ৰাষ্ট্ৰ UAEত সম্পূৰ্ণ হৈছে আমাৰ হিন্দু মন্দিৰ, সৰ্ববৃহৎ হিন্দু মন্দিৰ। আমাৰ সৌভাগ্য 14 ফেব্ৰুৱাৰীৰ দিনা আবুধাবিত নিৰ্মাণ কৰা যি আমাৰ হিন্দু মন্দিৰ, সেই হিন্দু মন্দিৰ উদ্বোধন কৰিব আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে। আমাৰ বাবে সঁচা সৌভাগ্য। আৰু এই হিন্দু মন্দিৰটো বনোৱাৰ ক্ষেত্ৰত আমাৰ ব্যয় হৈছে প্ৰায় 700 কোটি টকা। আচৰিত যেন লাগিলেও এয়াই সত্য। প্ৰথমবাৰৰ বাবে যেতিয়া আমাৰ প্ৰধানমন্ত্ৰী, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া প্ৰথমবাৰৰ বাবে UAE-লৈ গৈছিল, তেতিয়া UAE-ৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱক এডোখৰ মাটি উপহাৰ হিচাপে দিছিল। আৰু সেই তাতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এটি হিন্দু মন্দিৰ নিৰ্মাণ কৰাৰ কথা ভাবে। আৰু এতিয়া বৰ্তমান সেয়া সফল সমাপ্তি ঘটিছে। আমাৰ হিন্দুসকলৰ বাবে সঁচাকৈ সৌভাগ্যৰ কথা। এখন ইছলামিক ৰাষ্ট্ৰত এটা হিন্দু মন্দিৰ নিৰ্মাণৰ কাম কাজ ইতিমধ্যে সম্পূৰ্ণ হৈছে। এয়া আমাৰ বাবে সঁচাকৈ সৌভাগ্য। আধ্যাত্মিক গুৰু মহন্ত স্বামী মহাৰাজ ইতিমধ্যে আবু ধাবিত উপস্থিত হৈছে। আৰু আপোনালোকক মই যি তাৰ দৃশ্যাংশ আৰু সেই দৃশ্যাংশ মই দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। কি হৈছে কি নাই হোৱা তাৰ সম্পূৰ্ণ তথ্য আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। লগতে পৰৱৰ্তী সময়ত যি 14 ফেব্ৰুৱাৰীৰ দিনা যিহেতু উদ্বোধন কৰিব, আৰু তাৰো এটি মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। কি হৈছে কি নাই হোৱা আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। হিন্দু ধৰ্মৰ প্ৰতি তেওঁলোকে জনোৱা যি আচৰণ, সেই আচৰণ সঁচাই প্ৰশংসনীয়। আৰু ক'বলৈ গ'লে আধ্যাত্মিক গুৰু মহন্ত স্বামী যেতিয়া আবু ধাবিত উপস্থিত হৈছিল, তেতিয়া তেওঁক শ্ৰদ্ধা জনাই আৰু তেওঁক জনোৱা স্বাগতম সঁচাই আমাৰ বাবে প্ৰশংসনীয় বিষয়। লগতে ক'বলৈ গ'লে ৰাজস্থানৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সামগ্ৰী আনি, লগতে আন প্ৰান্তৰ পৰা বিভিন্ন সামগ্ৰী আনি সম্পূৰ্ণ ভাৰতীয় পৰম্পৰা, সংস্কৃতি, কৃষ্টি অনুসৰি এই সম্পূৰ্ণ ভাস্কৰ্যৰ প্ৰতি লক্ষ্য ৰাখি ধৰ্মীয় ৰীতি নীতিৰে এই সৰ্ববৃহৎ আৰু সুবিশাল হিন্দু মন্দিৰটো আবু ধাবিত নিৰ্মাণ কৰা হৈছে। আৰু সঁচাই প্ৰশংসনীয় বিষয়। আৰু তেনেকুৱা এখন ইছলামিক ৰাষ্ট্ৰ UAEত সম্পূৰ্ণ হৈ উঠিছে আমাৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ। আৰু 14 ফেব্ৰুৱাৰীৰ দিনা বিশ্ববাসীয়ে দেখাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেয়া উদ্বোধন কৰিব। প্ৰায় 13.5 একৰ মাটি দান কৰিছে, এই মন্দিৰটো বনাবৰ বাবে দান কৰিছে। সঁচাকৈ সৌভাগ্যৰ কথা। এটা কথা কওঁ, পশ্চিম এছিয়াৰ সৰ্ববৃহৎ মন্দিৰ হিচাপে পৰিগণিত হ'ব আমাৰ এই UAEত নিৰ্মাণ কৰা যি হিন্দু মন্দিৰ, সেই হিন্দু মন্দিৰটো সৰ্ববৃহৎ মন্দিৰ হিচাপে পৰিগণিত হ'ব। সঁচাকৈ সেয়া আমাৰ বাবে সৌভাগ্যৰ কথা। আধ্যাত্মিক গুৰুগৰাকীক কৰা স্বাগতম সঁচাকৈ আকৰ্ষণীয়, সেয়া সঁচাকৈ প্ৰশংসনীয়, সঁচাকৈ বহুত বেছি ভাল লাগিছে। UAEৰ আবু ধাবিৰ লোকসকলে কিদৰে আধ্যাত্মিক গুৰুগৰাকীক ইমান সুন্দৰকৈ স্বাগতম জনাইছে, সেয়া সঁচাকৈ দেখি খুব ভাল লাগে। নহওক আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে আপোনালোকে লাইক এটা কৰি থৈ যাব। লগতে আপোনালোকৰ মন্তব্য দাঙি ধৰিব। এখন ইছলামিক ৰাষ্ট্ৰ UAEত যি মন্দিৰ নিৰ্মাণ কৰিছে, আপোনালোকৰ কেনেকুৱা লাগিছে সেয়া আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।